হেল্ল' এভৰিৱান। উফ, কি যে পৰিছে গৰম গেলা। মই বোলো খাওঁ যে কৰ্দৈ টেঙা। প্ৰথমে কৰ্দৈখিনি ধুই এনেকৈ ছাইডটো কাটি থৈ গ'লোঁ আৰু এইফালে মই সৰু ছাইজৰ আলুটো বইল কৰি দিলোঁ আৰু ইয়াৰ কৰ্দৈখিনি পুৰি ল'লোঁ উল্টাই পুল্টাই। এইফালে বইল কৰা আলুখিনি পিটিকি ল'লোঁ আৰু কৰ্দৈখিনি গুটি উলিয়াই ছাইড কৰি ল'লোঁ পিটিকি আৰু কেঁচা জলকীয়া। আৰু এইফালে ৰূপচন্দা মাছ আছিল, ফ্ৰাই কৰি ল'লোঁ নিমখ হালধি সানি। এতিয়া কি, প্ৰথমে কেৰাহীটো পাতি লৈ পাঁচফোৰণ আৰু সৰিয়হ দি দিলোঁ। তাতেই আকৌ বইল কৰি লোৱা আলুখিনি আৰু কেঁচা জলকীয়াখিনি ঢালি দিলোঁ। তাৰপিছত ধুনীয়াকৈ লৰাই থাকিলোঁ। ইমান ইজি নহয়, চাই থাকিবচোন। পুতুককৈ বনাই হ'ব আৰু খাইতো ক'বই নালাগে। গৰমততো খাই একদম পেটটো শান্তি লাগি যাব। তাতে নিমখ আৰু হালধি দি দিলোঁ, বেলেগ মছলাৰ কথাই নাহে। আৰু এয়া পুৰি লোৱা কৰ্দৈখিনি যে উলিয়াই লৈছিলোঁ সেইখিনি দি দিলোঁ। গুটিখিনি ছাইড কৰি ল'ব দেই। এয়া ভাজি গৰম পানী দি দিলোঁ। যেতিয়াই উতল আহিব তেতিয়াই মাছৰ পিচখিনি দি দিব। উতলি আহি থাকোঁতে অকণমান গুড়ো দি দিব, টেঙা মিঠা। খাই চাবচোন, তাৰপাছত ক'ব কেনে পালে। এয়া মোৰ হ'ল। আপোনালোকে আপোনালোকৰ আন্দাজত ৰাখি দিব জোলটো। সকলোৱেতো জানেই চাগে, তেওঁ বাৰু মই দেখালোঁ। থেংক ইউ।